এনেকৈ ওপৰ তিনিটা মই এনেকৈ লাইন পাতিছোঁ, আপোনালোকে চাব পাৰে। মই নামকেইটা ইমান মনত নাই, কিন্তু মোবাইলটো এনেই মানে কেনেকুৱা আপোনালোকে চাব পাৰে, 10,000 ৰেঞ্জত এইবোৰ চব। বেক লুকটো আপোনালোকে চাব পাৰে। ওপৰ আনিছোঁ, এইটো নিউ ফোন। পাপা আহি গ'ল ডিউটিৰ পৰা, এতিয়া আমি হেপী বাৰ্থডে বুলি উইচ কৰিম বুলি আমি ছাৰপ্ৰাইজটো দিম মোবাইলটো। দেন ব'লক। হেপী বাৰ্থডে। আজি আমাৰ পৰা পুৰাপুৰি 39। নমস্কাৰ সাথীও, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিকাশ BK। চ' বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই নতুনকৈ। আজি মই এটা ব্লগ বনাবলৈ সাজু হৈছোঁ। চ' আপোনালোকক ভাল এটা ব্লগ দিবলৈ মই চেষ্টা কৰিছোঁ। চ' আজি মোৰ পাপাৰ বাৰ্থডে, তাৰ কাৰণে আমি পাপাক কিবা এটা গিফ্ট দিম বুলি ভাবিছোঁ। দোকানলৈ যাব লৈছোঁ মাহঁতক। এতিয়া মই সাজু হ'লোঁ, কাপোৰ চাপোৰ লগাই সাজু হ'লোঁ। চ' মই ৰেডি হৈ গ'লোঁ, কাপোৰ চাপোৰ পিন্ধি সাজু হৈ গ'লোঁ। আমাৰ মাও সাজু হৈ গৈছে। এতিয়া ওলাম এতিয়া ঘৰৰ পৰা, এতিয়া যাম আমি আমাৰ মোৰ ভাগৰ পাপাৰ বাৰ্থডে। চ' তাৰ কাৰণে মই কিবা এটা গিফ্ট মই ভাবিছোঁ কিবা এটা দিম বুলি। আপোনালোকক দেখাম আমি কি ল'বলৈ যাম, কি দিম, পাপাক ছাৰপ্ৰাইজ দিম। পাপাই মানে ৰিয়েকশ্যনটো কেপচাৰ কৰি মেলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। চ' এতিয়া আমি যাম, ক'লৈ যাম, কি গিফ্ট দিম, সেইটো অলপ দেৰি পিছত আপোনালোকক চবকে মই জনাই আছোঁ। এতিয়া মোৰ ওলাই হৈ গ'ল, যাব লৈছোঁ। আৰু মই এইকেইদিন ব্লগটো দিয়া নাই কিয়নো মোৰ এক্সাম চলি আছে। এক্সামৰ কাৰণে অলপ প্ৰব্লেম হৈ গৈছে, জিম যোৱা নহৈছে, গা চা খিনাই গৈছে অকণমান, সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে। একো নাই, কিন্তু আকৌ বডি বনাব লাগিব। এতিয়া আপোনালোকক আশা কৰোঁ ব্লগটো ভাল লাগিব, আপোনালোকে লাষ্টলৈকে চাই থাকিব। তেন ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মা ওলাই মেলি পূৰা ৰখি আছে, খঙত চাই আছে, আৰু হেলমেট চেলমেট লৈ ৰেডিয়ে আৰু যায়েই মানে আৰু। চৌচাথিও ইয়াতে বাইকখন থলোঁ আৰু মাও এতিয়া চকু খোজা আগলৈ গৈছে। মোৰ মা পিছফালে যাওঁ বুলি ভাবিছিলোঁ, কিন্তু আকৌ পিছলৈ ঘূৰি আহি আপোনালোকৰ ব'ৰ্ডখন দেখাওঁ বুলি ভাবিলোঁ। এতিয়া আমি যোনটো ষ্ট'ৰলৈ আহিছোঁ তাৰ নামটো হৈছে উমং, য'ত আপুনি ফ্ৰিজ, টিভি, ডেক চব পাব। ইয়াতে ফাইনেন্সো হয়, মোবাইলৰ পৰা আদি কৰি চব পায়, কিন্তু আমি ফাইনেন্স নহয়, ডাইৰেক্ট ল'বলৈ আহিছোঁ। চ' ইয়ালৈ আহিলোঁ আমি। চ' আমি ইয়াত এতিয়া আহিলোঁ। এতিয়া আমি ইয়াত মোবাইল চাইছোঁ। আমাৰ এই বাজনীয়ে ঢেৰ মোবাইল দেখাইছে আমাক, অ'প্পো, ভিভ', MI, চেমচাং। তাৰপৰা আমাৰ মায়েও একদম চাইছে কোনটো পচন্দ কৰে নকৰে নেজানো, কিন্তু কথাটো মই পাতিব লগা হৈছে। তাৰপৰা ইয়াত চালোঁ, আমাৰ অ'প্পো দেখালে, কেইটামান ভিভ' দেখালে। তাৰপিছত এনেকৈ ওপৰ তিনিটা মই এনেকৈ লাইন পাতিছোঁ, আপোনালোকে চাব পাৰে। মই নামকেইটা ইমান মনত নাই, কিন্তু মোবাইলটো এনেই মানে কেনেকুৱা আপোনালোকে চাব পাৰে, 10,000 ৰেঞ্জত এইবোৰ চব। মোবাইলটো দেখোঁতে ভাল আছে, ধুনীয়া আছে। বগাটো ভাল লাগিছিলে, কিন্তু মানে কেমেৰা কোৱালিটি ইমান ভাল নাছিলে, প্ৰচেছৰ ভাল নাছিলে। এই মোবাইলটো ভাল লাগিছে যিহেতু, কিন্তু এইটো ডেমো হয়, অৰিজিনেলটো দিয়াই নাই। তাৰপৰা এনেকৈ কথা চথা পাতি আমি মোবাইল এটা ল'লোঁ। এইটো আপোনালোকক ঘৰত গৈ মই আনবক্সিং কৰি দেখাম ভালকৈ, কি দিছে, কি নাই দিয়া। আৰু এনেকৈ আমি ওলাই আহিলোঁ। এতিয়া বাইকৰ ওচৰলৈ গৈছোঁ। এতিয়া তাতে আকৌ আমাৰ মাক দেখাইছোঁ, কিন্তু আমাৰ মায়ে কেমেৰাটোলৈ বন্ধ কৰিছে, গালি দিছে, লাজ কৰিছে। এনেকৈ আমি কাজিয়া লাগি ঘৰলৈ আহি পালোঁহি। তাতেও ঘৰ আহি পালোঁহি। এতিয়া চচাইটিও বাৰ্থডে কাৰণে গিফ্ট মোবাইল এটা আনিলোঁ আমি পাপাৰ কাৰণে। আমি মডেলটো আনিলোঁ, বহুত মোবাইল চালোঁ, কিন্তু যোনটো পচন্দ হ'ল, যোনটো পাপাক আজি দিম বুলি ভাবিছোঁ, এইটো নামটো হ'ল অ'প্পো A17। চাব পাৰে। এইটো আজি আনবক্সিং কৰিম। এইটো ব্লগো হয়, আনবক্সিঙো হ'ব। তাৰপিছত দেখাম, তাৰপিছত লাষ্টত দেখাম, পাপাক দি চাম কেনেকুৱা মানে ৰিয়েকশ্যন হয়। চ' মডেলটো আপোনালোকক দেখাম মই। কভাৰ খোলা হ'ল। প্ৰথমতে এনেকুৱা ওলাইছে, যাৰ ভিতৰত কভাৰ হ'ব। চ' চাব পাৰে। এইবোৰ কিবা এইটো পিংক, এইটো পেলোৱা বস্তু নহয়, এইটো পিংকটো যোনটো আমি চিম ভৰাম। চ' এইবোৰ কিবা গায়ত্ৰী মন্ত্ৰ চন্ত্ৰ আৰু মানে ৰামায়ণ কাৰ্যসূচীবোৰ এইবোৰ আছে। কাগজ পত্ৰ এইবোৰ কাম নাই আমাৰ। তাৰপৰা এতিয়া মোবাইলটো আহিব, মোবাইলটো পিছত চাম। প্ৰথমতে চাৰ্জাৰটো চাওঁ। চাৰ্জাৰটো নৰ্মেল ৱাৰ্ডৰ কৈছে, 15 ৱাৰ্ডৰ আছে চাৰ্জাৰ। তাৰপৰা এইটো কেবুল দিছে, চাৰ্জাৰ কৰ্ডডাল। তাৰপৰা এইটো কভাৰটো ভাল লাগিছে,
এটা কথা এটা কওঁ, আপোনালোকে যোনটো মোবাইলৰ পৰা কভাৰটো দিয়ে সেই কভাৰটো বেছি ভাল। আপোনালোকে যোনটো কিনি মেলি আমি লগাওঁ সেই কভাৰতকৈ মোবাইলত দিয়া কভাৰটো বহুত ভাল, বহুত ছেফটি কৰে। কিয়নো মই প্ৰমাণ পাইছোঁ, মই এতিয়া যোনটো ভিডিঅ' বনাই আছোঁ তাতো মোৰ এনেকুৱা কভাৰ লাগি আছে, মানে ভাল মানে যোনটো মানে কোম্পানীৰ পৰা কভাৰটো দিয়ে সেইটো ভাল মোবাইলৰ কাৰণে, ইমান পটককৈ এফেক্ট নকৰে। চ' এতিয়া মোবাইলটো চাম। বেক লুকটো আপোনালোকে চাব পাৰে। অ'প' আনিছোঁ, এইটো নিউ ফোন, এইটো মোবাইল আজি চুইচ অফ খোলোঁ মই। ইয়াৰ 4GB ৰেম আছে আৰু 64GB ষ্ট'ৰেজ আছে, আৰু কেমেৰা হৈছে 50 মেগাপিক্সেল, আৰু বেটেৰী ইমেজটো বহুত ভাল 5000 দিছে। মোৰ মেইন কথা, আৰু পাপাকনো ইমান হেভি কাম কৰিবলৈতো মোবাইল একো কামেই নাই, অকলে সেইবোৰে কৰিব, আপোনালোকৰ যি মানে হোৱাটছআপত ফটো পঠোৱা সেইবোৰ কৰিব। চ' অকণমান লাইট হিচাপে লৈছোঁ এইটো মোবাইলটো। মোৰ বেক লুকটো বহুত ভাল লাগিছে, প্ৰিমিয়াম লুক দিছে, চাব পাৰে লুকটো ভাল লাগিছে। ভাবিছোঁ এইটোকে মই লৈ মেলি মোৰতো পাপাটো দিম নহয়, কিন্তু নতুনটো দিব লাগিব ন পাপাক। চ' এইটো মোবাইলটো আজি পাপাৰ কাৰণে গিফ্ট হ'ব, হেপী বাৰ্থডে বুলি ক'ব লাগিব। আপোনালোকৰ এক্সপিৰিয়েঞ্চ মানে ৰিয়েকশ্যনটো দেখাম পাপা কেনেকুৱা হ'ব, কি হ'ব। চ' চাব পাৰে এইবোৰ। কেমেৰা কোৱালিটিটো ভালেই আছে। চাতেও 5টামান বাজিছে, এতিয়া 5টামান বাজিছে। আমাৰ পাপা আহি গ'ল ডিউটিৰ পৰা। এতিয়া আমি হেপী বাৰ্থডে বুলি উইচ কৰি মেলি আমি ছাৰপ্ৰাইজটো দিম মোবাইলটো। ব'লক মোবাইলটো লৈ ল'ম, তাৰপৰা পাপাক দি দিম। পাপা কি হয় ধ্যানো নেকি हो তোমাকে বার্থডে গিফট कहिले आधा बिहान लागेको नै कसलाई आएको लिङ्ग कसलाई Happy birthday. कसलाई आएको छ म ह राम्रो छ राम्रो छ मोबाइल कति लेको होला 15 16 17 को होइगा सी मेरो छाला चलाउन त पनि अब आज पापाको कति वर्ष भयो 40 31 भएको छ 39 आज आमा बाबा पुरा पुरी 39 बुढा हो गल सो पापा আগৰ মোবাইলটো এইটো আছিলে পাপাই মানে মোবাইল লমকে বুলি আছিলে হেকানে আমি মায়ে ভাবিলে কি এবাৰ বাৰ্থডে পাপাক মোবাইলকে দিও বুলি সো পাপা আগৰ মোবাইলটো আছিলে Vivo সো সাথীও ভিডিওটো আজি মানে আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভিডিওটো চাই ভাল লাগিল যদি ভিডিওটো চাই ভাল লাগিল তেন্তে প্লিজ লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডি বিকাশ বিকে নামত আছে তাতো গৈ ফলো কৰি দিব আৰু মোৰ জিমৰ ভিডিও আও আহি আছে মই জিম জয়েন কৰা নাই কিয়নো মই এতিয়া জিম যোৱা নাই ডাইট সেট হোৱা নাই ভালকে ঘৰতে অকমান পুশআপ মাৰি আছো কিয়নো মোৰ এক্সাম চলি আছিল এটা জিম আকৌ যাম আপোনালোকৰ জিমৰ মই যি মানে নলেজ আছে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু মোৰ হোমৱৰ্কৰ চকত সিৰিজ কিনো আধা হৈছে এইগিটা মই গুটেখিনি ভিডিও পুৰা কৰিম আৰু মোৰ হোমৱৰ্কৰ সিৰিজ কিনি গৈ মিনি আপোনালোকে চাই দিব ডেসক্ৰিপচনৰ লিংক দি দিম আৰু মোৰ ইনষ্টাগ্ৰাম আইডি ডেসক্ৰিপচনৰ লিংক দি দিম তাতো গৈ ফলো কৰি দিব থ্যাংক ইউ সো মাচ ওয়াচিং দিস ভিডিও টেক কেয়ার বাই বাই love you all